নমস্কাৰ হিয়াৰা বন্ধুসকল, আপোনালোকৰ এইকেইদিন বহুকেইটা মই প্ৰশ্ন দেখি আহিছোঁ, কিন্তু অলপ ব্যস্ততাৰ হেতু মই আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব পৰা নাই। হয়, মই এইটো সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' বনাব নালাগিছিলে, একচুৱেলি নালাগে, কিন্তু আপোনালোকে বাৰে বাৰে মোক ইমান সুধি আছে যে ইমান এই প্ৰশ্নকেইটা সুধি আছে, মই ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক জনাই দিওঁ, কাৰণ ইমানবিলাক মই উত্তৰ দি থকাটো মোৰ সম্ভৱো নহয়। আপোনালোকৰ প্ৰশ্নসমূহ আছিল এনেধৰণৰ: মই কোন হয়, দ্বিতীয়তে জুবিন দা আৰু গৰিমা বৌৰ লগত মিচিকিৰ সম্পৰ্ক কি, মিচিকি কোন হয়, সেই তেনেকুৱা ধৰণৰ মই বহুকেইটা প্ৰশ্ন পাই আছিলোঁ। আৰু এটা পাইছিলোঁ, মই বৰ্তমান ক'ত আছোঁ, মই বৌৰ ওচৰত গৈছোঁ নে নাই। আজি মই আপোনালোকক সকলো প্ৰশ্নৰে উত্তৰ দিম। হয়, ইউটিউব চেনেল খোলোঁতে প্ৰথমতে এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাব লাগে, মই সেইটো বনোৱা নাছিলোঁ। একচুৱেলি মই সেই বিষয়ে একদম নাজানিছিলোঁ যে এনেকুৱা ধৰণৰ এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাব লাগে। মই জাষ্ট এজ এ নিউ কামাৰ মই ভিডিঅ'বিলাক আপলোড কৰিহে গৈছিলোঁ। মই ভিডিঅ'বিলাক কেনেকৈ এডিট কৰে সেইটো নাজানো, ইনফেক্ট আজিলৈকে মই ইমান ভালদৰে নাজানো। মোৰ নামটো জ্যোতিস্মিতা শৰ্মা, মই দেৰগাঁৱৰ নিবাসী, দেৰগাঁও গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী। মোৰ ঘৰত বৰ্তমান মা আৰু মই আছোঁ, বাক বিয়া দিয়া হ'ল, আৰু মোৰ দেউতা ঢুকাইছে 2022 চনত ঢুকাইছে। বাক বিয়া দিছে ঋতুপ্ৰয়াগ গাৰ্গ, আপোনালোকে হয়তো এইকেইদিন নামটো তেওঁৰ শুনিয়ে আছে, ঋতুপ্ৰয়াগ গাৰ্গলৈ বিয়া দিছে। বাহঁত গুৱাহাটীত থাকে। ঋতুপ্ৰয়াগ গাৰ্গ হৈছে জুবিন দাৰ খুৰাকৰ ল'ৰা। আৰু এটা কুৱেশ্যন আছিলে, মই জুবিন দাক কিয় দাদা বুলি মাতোঁ। জুবিন দা আমাৰ সকলোৰে দাদা, এই অকণমানি কেঁচুৱা এটাৰ পৰা সেই বয়সস্থ লোকজনলৈকে তেওঁক দাদা বুলিয়ে জানে। আৰু বাহিৰত বুলিয়ে নহয়, গোটেই অসমখনে তেওঁক জুবিন দা বুলিয়েই জানে। আৰু যিহেতুকে ভিনদেউৰ, মই বেলেগ এটা সম্বোধনো কৰিব পাৰিলোঁ হয়, কিন্তু যিহেতুকে ভিনদেউৰ ককায়েক যেতিয়া মোৰো দাদাই দিয়কচোন, সেইবাবে মই তেওঁক দাদা বুলি মাতোঁ। আৰু এটা কুৱেশ্যন আছিলে আপোনালোকৰ, মিচিকি কোন হয়। মিচিকি মোৰ ভাগিন, আৰু জুবিন দা আৰু গৰিমা বৌৰ ভতিজী হয়। আপোনালোকৰ আৰু এটা কুৱেশ্যন আছিলে যে দাদাহঁতৰ ঘৰখনৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা, জুবিন দাহঁতৰ ঘৰখনৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা। বাহঁতৰ বিয়া হোৱা প্ৰায় 5 বছৰেই হ'ব হ'ল, 2020ত বিয়া হৈছে বুলি কৈছোঁ, 6 বছৰেই হ'ব হ'ল। দাদাহঁতৰ ঘৰখনৰ লগত আমাৰ চিনাকি প্ৰায় 8 বছৰ হ'ল, বাহঁতৰ বিয়া ঠিক হোৱাৰ পৰাই তেওঁলোকৰ ঘৰখনৰ লগত চিনাকি, বহুত ভাল হয় আমাৰ ঘৰৰ লগত। কিন্তু কি জানে, মই ভিডিঅ' আপলোড কৰি বা মোৰ ছ'চিয়েল মিডিয়াটো আপোনালোকে চাব পাৰে, মই তেনেকৈ ইমান দাদাহঁতৰ লগত ফটো আপলোড কৰা নাই। ফটো মাৰোঁ, কিন্তু মই সেইবিলাক সাঁচি পেলাই থৈ দিওঁ, মোৰ মোবাইলতেই থাকে, মই আপলোড নকৰোঁ। মই ইমান শ্ব' অফ কৰি বেয়া পাওঁ। কোনো ছ'চিয়েল মিডিয়াত ইমানকৈ ফটো নাই, হয়তো কোনোবা এদিন দুদিন মই ষ্টেটাছ ষ্টৰি লগাইছোঁ, কিন্তু এনেদৰে ইমান মই দাদাক চিনি পাওঁ বা বৌ আমাৰ ঘৰলৈ বহুবাৰ আহিছে, আমাৰ ঘৰত থাকি গৈছে, আমাৰ ঘৰত ভাত বনাই খাই গৈছে। দেউতাৰ অসুখৰ সময়তো তেওঁ বহুবাৰ আহিছে। আৰু উজনিৰ পৰা নামনিলৈ যাওঁতে বা নামনিৰ পৰা উজনিলৈ যাওঁতে আমাৰ ঘৰখনত এবাৰলৈ হ'লেও সোমায়ে যায়, কিন্তু তথাপিও মই সেইবিলাক ইমান দেখাই থাকি ভাল নাপাওঁ। আপোনালোকৰ আৰু এটা কুৱেশ্যন আছিলে যে মই বৰ্তমান ক'ত আছোঁ, মই বৌহঁতৰ তালৈ গৈছোঁ নে নাই যোৱা। মই বৰ্তমান ঘৰতে আছোঁ, মই দেৰগাঁৱতে আছোঁ। মই তালৈ যাব পৰা নাই, বিশেষ কাৰণ এটা সেইটো। কাৰণটো মোৰ খুৰা ককা এজন ঢুকাইছে বিশ্বকৰ্মা পূজাৰ দিনাখন, দাদা ঢুকোৱাৰ 2 দিন আগত ঢুকাইছে। আজি 7 নে 8 দিন হৈছে। আৰু দাদা ঢুকোৱাৰ পাছতে সকলো যাতায়াত বন্ধ হৈ গৈছে, আপোনালোকে হয়তো গম পাইছেই, গাড়ী ঘোঁৰা চব বন্ধ। আৰু প্ৰতিবাদৰ কথাটো জানেই, আৰু গোটেই ৰাস্তা ব্লক হৈ আছে, সেইবাবে যাব পৰা নাই। আজিৰ পৰা খুলিছে ভালদৰে, কিন্তু আজি যাবলৈ মই টিকেট চাইছিলোঁ, নাপালোঁ গুৱাহাটীলৈ।
সেইবাবে কাইলৈ যাম। কাইলৈ ৰাতিপুৱাই যাম। এইকেইদিন মই বৌৰ লগতে থাকিম। সকলোবোৰ কাম শেষ হোৱাৰ পাছতহে মই আকৌ উভতিম। এইকেইদিন মই বৌক লগ দিবই লাগিব, কাৰণ তেওঁ মোক ভণ্টিৰ দৰে ভাবে, ভণ্টিৰ দৰে মোক বহুত মৰম কৰে। শেষত পুনৰবাৰ নমস্কাৰ হিয়াৰ মুঠসকললৈ। আপোনালোকে বৌক দেখিছোঁ বহুত মৰম দিছে, আগলৈও দি যাব। আপোনালোকৰ মৰমেৰে বান্ধি ৰাখিব। আৰু আপোনালোকৰ যদি কিবা আৰু প্ৰশ্ন আছে মোক নিশ্চয়কৈ কৰিব। মই যিমান পাৰোঁ আপোনালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে, দুষ্কৃতি হৈছে, তেতিয়াহ'লে ক্ষমা কৰি দিব। ধন্যবাদ।